ওয়েলকাম টু মাই চেনেল। আজি মই লোকেল চিকেনৰ ৰেচিপি লৈ আহিছোঁ। এয়া লৈছোঁ মই মিঠাতেল, 3টা পিঁয়াজ পেষ্ট বনাই লৈছোঁ। এয়া শুকান জলকীয়া এটা লৈছোঁ, 2 খিলা তেজপাত লৈছোঁ, কেইটামান কাজু লৈছোঁ, লং, ইলাচি, ডালচেনি আৰু জালুক 2টা লৈছোঁ। এয়া আদা নহৰু পেষ্ট লৈছোঁ, কেজি চিকেন লৈছোঁ, আলু 2টা লৈছোঁ। এয়া গৰম মছলা, এয়া মিট মছলা, জালুকৰ গুড়ি, চিকেন মছলা, কাশ্মীৰী ৰেড চিলি পাউডাৰ, গোটা জিৰা, ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি গুড়ি আৰু নিমখ। এইখিনি লৈ ল'ব। এয়া দেখিছে, মই ভালদৰে দেখাই দিছোঁ আপোনালোকক। এতিয়া কুকাৰটো গৰম হ'বলৈ দি ইয়াত মই মিঠাতেল দিছোঁ 6 চামুচমান। তাৰপিছত তেজপাত 2টা দি শুকান জলকীয়াটো দিছোঁ আৰু গোটা জিৰা দিছোঁ আৰু গোটা গৰম মছলাখিনিও দি দিছোঁ। তাৰপিছত পিঁয়াজৰ পেষ্টখিনি দি ভালদৰে লৰাই দিছোঁ। দেখিছেনে? এনেকৈ ভালদৰে লৰাই থাকিব। আদা নহৰু পেষ্টখিনিও দি দিছোঁ। আদা নহৰুৰ গোন্ধটো নোযোৱালৈকে ভালদৰে ভাজি ল'ব। লাহে লাহে গেছটো মিডিয়াম ফ্লেমতে ৰাখিব। দেখিছেনে? এয়া হৈ গৈছে মোৰ ভজা। ইয়াতে মই এতিয়া চিকেনখিনি দি দিছোঁ। ভালদৰে লৰাই দিব। তাৰপিছত নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ দি ল'ব, হালধি দিছোঁ, আলুও দি দিছোঁ একেলগে। এতিয়া ভালদৰে লৰাই দিছোঁ। এয়া ভালদৰে ভাজি লৈছোঁ। এতিয়া মিডিয়াম ফ্লেমত গেছটো ৰাখি 5 মিনিটৰ কাৰণে ঢাকি দিব। এয়া দেখিছেনে? 5 মিনিট পিছত মই ঢাকনিখন গুচাই ভালদৰে আৰু এবাৰ লৰাই দিছোঁ। এতিয়া মই গেছটো ল' ফ্লেম কৰি আকৌ 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ। এয়া 5 মিনিট পিছত আকৌ মই ঢাকনিখন গুচাই ভালদৰে এবাৰ লৰাই দিছোঁ। তাৰপিছত মই জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি, মিট মছলা, চিকেন মছলা গুড়ি দিছোঁ আধা চামুচ আৰু কাশ্মীৰী ৰেড চিলি আধা চামুচ দিছোঁ। দি আকৌ ভালদৰে লৰাই দিছোঁ। দেখিছেনে? এয়া আকৌ 2 মিনিটৰ কাৰণে মই মিডিয়াম ফ্লেমত ঢাকি দিছোঁ। এয়া ঢাকনিখন গুচাই আৰু এবাৰ ভালদৰে লৰাই দিছোঁ। এয়া ধুনীয়াকৈ সিজিছে। আলুটো অকণমান হেৰি কৰি চাব সিজিছেনে। ইয়াতে মই কাজু পেষ্টখিনি দি দিছোঁ। এতিয়া ভালদৰে আকৌ লৰাই দিছোঁ। দেখিছেনে? ভালদৰে লৰাই দিব। কাজু পেষ্টখিনি দিয়াৰ পিছত ভালদৰে লৰাই কিনে আধা কাপ পানী দিছোঁ। পানীখিনি দি ভালদৰে লৰাই ইয়াতে আধা চামুচ গৰম মছলা দি আকৌ ভালদৰে লৰাই কিনে ঢাকনিখন মাৰি দিছোঁ। মই মিডিয়াম ফ্লেমত 2টা হুইচেল আহিব দিছোঁ। এয়া হৈ গৈছে। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। এয়া আমাৰ লোকেল চিকেন ৰেডি হৈ গ'ল। কেনে পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।